নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ লগত এটা কুইক আৰু ইজি ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিম। এতিয়া মই ৰেচিপিটো আৰম্ভ কৰিছোঁ। এয়া চাউলৰ গুড়ি, তিল আৰু চেনি মই মিক্সিত গুড়া কৰি লৈছোঁ। এয়া পানী লৈছোঁ। এয়া চাউলৰ গুড়িত নিমখ দি দিছোঁ। এতিয়া অকণমান পানী দি চাউলৰ গুড়িখিনি সানি আছোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰায় হৈ গৈছে। এইটো প্লাষ্টিকৰ কাপ ফুটা কৰি লৈছোঁ। এনেদৰে মই দুটা লৈ লৈছোঁ। এয়া তিলৰ ভকা পিঠা এতিয়া বনাবলৈ লৈছোঁ। এয়া এটা প্ৰেছাৰ কুকাৰত পানী দি হুইচেলটো ওলাই দিছোঁ ইয়াৰ পৰা। এতিয়া গেছটো জ্বলাই দিলোঁ। হাই পাৱাৰত দি দিছোঁ যাতে পানীটো সোনকালে গৰম হয়। হৈ গ'ল পানী গৰম। ইয়াত মই বহাই দিলোঁ। একদম কুইক, বহুত সোনকালে হৈ যায় তাৰমানে। হৈ গ'ল ভকা, ভাপ ওলাইছে ওপৰত। গেছটো কমাই দিলোঁ। মই ভকাটো নমাই আপোনালোকক দেখাম। এয়া তিল ভকা হৈ গ'ল। আকৌ এটা বহাই দিছোঁ। এইটো তিল নহয়, এইটো চেনি দিয়া। এইটো হৈ গ'ল। এয়া চাওকচোন ইমান সোনকালে হৈ যায়। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।